ফাইনেলি হেমষ্টাৰ কম্বেটৰ বিগ নিউজ আহি গ'ল, যিটো তুমি স্ক্ৰীনত দেখিছা চাগে, যিটো সকলোৱে অপেক্ষা কৰি আছিল। হেমষ্টাৰ কম্বেটৰ ছিজন 1 এণ্ড হ'ব তোমাৰ 20 ছেপ্টেম্বৰ। আজি তোমাৰ কিমান আছে 19 ছেপ্টেম্বৰ, মানে কালিলৈ তোমাৰ ছিজন 1 এণ্ড হৈ যাব। কিন্তু আপোনালোকে ভাবিছা চাগে 20 তাৰিখৰ পিছত হেমষ্টাৰ কম্বেটত মাইনিং কৰিব নোৱাৰিম নেকি? নিশ্চয় পাৰিব, কিন্তু ছিজন 2ৰ কাৰণে ছিজন 1 আপোনাৰ 20 তাৰিখে এণ্ড হৈ যাব। সেইকাৰণে আজি আৰু কাইলৈ ডেট আছে। আজি কাইলৈ ডেটৰ ভিতৰত আপোনালোকে যিমান কালেক্ট কৰিব আছে দুদিনৰ ভিতৰত সম্পূৰ্ণ জোৰ লগাই দিয়ক। কাৰণ ছিজন 1ত আপোনালোকে 70% প্ৰফিট পাব। বাকী 100%ৰ ভিতৰত যোনটো 30% থাকিব সেইটো নেক্সট ছিজন 2ত দিব, মানে ছিজন 2ত দিব। আৰু এতিয়া কিছুমানে ভাবিছে চাগে হেমষ্টাৰ কম্বেট কি হয়, কেনেকৈ কি কৰিব লাগে। ঠিক আছে, আপোনালোকে যদি ভালদৰে বুজিব বিচাৰে মই ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' এটা লৈ আনিম অতি সোনকালে। আৰু বহুতে গম পাইছে, কাৰণ হেমষ্টাৰ এয়াৰড্ৰপছটো ইমানেই ভাইৰেল হ'ল যে ৱৰ্ল্ডৰ 2-3% মানুহে ইয়াত মাইনিং কৰি আছে। কিন্তু যিসকলে এতিয়াও ষ্টাৰ্ট কৰা নাই, এতিয়া তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ, কাৰণ ছিজন 2 আহিব। এতিয়া ছিজন 1 বেনাৰখনত দিছে, মানে ছিজন 1 থাকিব, এতিয়া ছিজন 2 নেক্সট আহিব। বাকী তেতিয়া ছিজন 1ত যোনটো এয়াৰড্ৰপছ আহিব সেইটো ল'ব নোৱাৰিলেও আপোনালোকে ছিজন 2ত আৰামছে পাই যাব। সেইকাৰণে ছিজন 2ৰ কাৰণে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক মাইনিং। এতিয়া ছিজন 2ৰ কাৰণে মাইনিং ষ্টাৰ্ট কৰিবলৈ আপোনালোকে কৰিব লাগিব, ডিছক্ৰিপশ্যনত লিংক এটা দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগত আপোনালোকে টেলিগ্ৰামত পাবগৈ। টেলিগ্ৰামত গৈ আপোনালোকে টেলিগ্ৰামত অট'মেটিক পাবগৈ। অট'মেটিক গৈ পেলাই তাত হেমষ্টাৰ কম্বেট বুলি থাকিব, তাত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে মাইনিং কৰিব, পাৰ প্ৰফিট বঢ়াব। বাকী মানে কেনেকৈ কি কৰিব লাগে তাৰ ওপৰত মই ভিডিঅ' এটা অতি সোনকালে লৈ আনিছোঁ, মানে নেক্সট ভিডিঅ'টোত মই দি আছোঁ। আপোনালোকে ভালদৰে তেতিয়া বুজিব পাৰিব। আৰু যিসকলে কৰি আছে এতিয়া, যিসকলে এমাহ 2 মাহ 1 সপ্তাহ 2 সপ্তাহ 6 মাহৰ আগৰ পৰা যিসকলে কৰি আছিলে, তেখেতলোকৰ পাৰ প্ৰফিট কিমান, কইন কিমান কি হ'ল, সকলোৱে কমেণ্ট এটা জনাই দিব নাপাহৰিবা। বাকী লাষ্টত এইটোৱে কওঁ যে ক্ৰিপ্টো মাইনিঙৰ ওপৰত বা এয়াৰড্ৰপছৰ ওপৰত আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ অকল হেমষ্টাৰ বুলি নহয়, আৰু বহুত প্ৰজেক্ট আছে এয়াৰড্ৰপছৰ ওপৰত, মই তাৰ ওপৰত ডিপেণ্ড কৰি দি আছোঁ। কাৰণ আপোনাৰ ক'বলৈ গ'লে এতিয়া ছেপ্টেম্বৰ হৈ আছে, এতিয়া অক্টোবৰ নৱেম্বৰত আৰু যোনবোৰ এয়াৰড্ৰপছ আহিব বা য'ৰ পৰা আৰ্নিং কৰিব পাৰিম তাৰ ওপৰত আৰু ভিডিঅ' আহিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব, তেতিয়া বস্তুবোৰ ভালকৈ বুজিব।